হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে। আজি মোৰ জীৱনৰ প্ৰথমটো ব্লগ ষ্টাৰ্ট কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে যেন মোক আগুৱাই যোৱাত উৎসাহ দিয়ে। আজি মোৰ জীৱনৰ প্ৰথমটো ব্লগতে মোৰ পৰিয়ালৰ মৰম চেনেহ মিলা প্ৰীতিবোৰ আপোনালোকৰ আগত সাঁচি ৰাখিব বিচাৰিছোঁ। এয়া মোৰ দাদা হয়। বাহঁতে সকলোৱে তাক জোৰ কৰি লৈ আহিছে নাচিবৰ বাবে। মই বেছি নাচিব নাজানো, তথাপি দাদা বৌ বাহঁতে নচা দেখি অলপ নাচিয়ে দিলোঁ। এয়া আমাৰ খানা ষ্টাৰ্ট হৈ গ'ল। মই অলপ বিলনীয়া কামত বৌ বাহঁতক সহায় কৰি দিছোঁ। এয়া সকলোৱে খানা খোৱা আৰম্ভ কৰি দিলে। এইজনী মোৰ বা হয়। ৰাতিপুৱাৰ পৰা তাই নাচিয়া আছে। তাই বোলে অকণো ভাগৰি লগা নাই। এয়া বাহঁতৰ লগত আকৌ অলপ নাচি দিলোঁ। এয়া বাই ভিনদেউহঁতৰ পৰা দক্ষিণা বিচাৰিছে। কিবা ৰান্ধনি দক্ষিণা বোলে। এনেই ধেমালিতে বিচাৰিছে আৰু। এয়া মোৰ ভিনদেউ বৌ বাহঁতৰ লগত অলপ নাচি দিছে। এয়া মোৰ মা আৰু বৰমা একেলগতে দুয়োজনী ভাত খাই আছে। এয়া খানা খোৱাত ব্যস্ত সকলো। ইয়াৰ জৰিয়তে বৰ্তাক ধন্যবাদ দিব বিচাৰিছোঁ। বৰ্তাই সকলোৱে মিলা প্ৰীতিৰে এসাঁজ খাব বুলি ন ভাত আয়োজন কৰিছিলে। আমাৰ ভিডিঅ'টো ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, বাই বাই।